9টা আখৰৰ এটা ইংৰাজী শব্দ যিয়ে আচলতে ডিচাইড কৰিব পাৰে যে আপোনাক জীৱনত কিমান বেছি সফলতা দিব, আপুনি জীৱনত কিমান দূৰলৈকে যাব আৰু আপোনাৰ একচুৱেল এটিটিউডটো কি সেই মাত্ৰ 9টা ৱৰ্ডৰ এটা ইংৰাজী শব্দই ডিচাইড কৰিব পাৰে। আৰু এই শব্দটো হৈছে COMMITEMENT, কমিটমেণ্ট। নমস্কাৰ, মই চিকেন জগদীশ আপোনালোকক স্বাগতম জনাইছোঁ এটিটিউড সিৰিজৰ আজি দ্বিতীয়টো ভিডিঅ'লৈকে। আৰু আজি আমি কথা পাতিম মেজিক অফ কমিটমেণ্টৰ কথা। চাওক, যেতিয়া আপুনি কিবা এটা কাম কৰাৰ কাৰণে কমিটমেণ্ট কৰে তেতিয়া আপোনাৰ ব্ৰেইনত এটা মেণ্টেল ইমেজ বনি যায়। আৰু যেতিয়াই মেণ্টেল ইমেজ বনি যায় তেতিয়া ব্ৰেইনে লগে লগে এটা চুম্বকৰ দৰে কাম কৰা আৰম্ভ কৰে। ব্ৰেইনে তেনেকুৱা প্ৰতিটো বস্তুক আকৰ্ষণ কৰা আৰম্ভ কৰে, তেনেকুৱা প্ৰতিটো অপৰচুনিটিক আকৰ্ষণ কৰা আৰম্ভ কৰে, প্ৰতিজন মানুহক আকৰ্ষণ কৰা আৰম্ভ কৰে। যিকেইজন মানুহে, যিকেইজন ব্যক্তিয়ে, যিটো অপৰচুনিটি, যিটো পৰিৱেশে আপোনাক সেই কমিটমেণ্টটো এচিভ কৰাব পাৰে, আপুনি বিচৰা টাৰ্গেটটোলৈকে লৈ যাব পাৰে। গতিকে যেতিয়া আপোনালোকে কিবা এটা কাম কৰিব নহয়, সদায় এইটো বস্তু মনত ৰাখিব যে আপোনালোকে কমিটমেণ্ট লৈ পেলাই নামিব। মই বহুত মানুহক দেখোঁ যে তেওঁলোকে নতুন বিজনেছ এটা ষ্টাৰ্ট কৰে, এইটো কথা কৈ ষ্টাৰ্ট কৰে, কৰি চাওঁ কি হয়। 2 মাহ কৰি চাওঁ, 3 মাহ কৰি চাওঁ, 4 মাহ কৰি চাওঁ। 2 মাহ, 3 মাহ, 4 মাহেৰে একো কাম নহয়। আপুনি যিকোনো এখন ক্ষেত্ৰত আপুনি যদি বহুত বেছি সফল হ'ব লাগে, তাত 10 বছৰ এটা আপুনি ইনভেষ্টটো কৰিবই লাগিব। ন' ডাউট আপুনি একেবাৰে ছাকচেছ পোৱাৰ কাৰণে 10 বছৰ নালাগে, আপুনি 4-5 বছৰত ছাকচেছ পাব। কিন্তু এটা ফিল্ডত আপুনি ৰজা হ'বৰ কাৰণে, আপুনি বেলেগক ডমিনেট কৰিব পৰাৰ কাৰণে আপোনাক 10 বছৰ লাগিব। মই যেতিয়া 2012 চনত ডিচাইড কৰিছিলোঁ যে মই কিবা এটা এনেকুৱা কাম কৰিম যিটো কথা কৈ পেলাই কৰিব পাৰি, বাট তেতিয়া মোৰ সেই কমিটমেণ্টটো নাছিল। কিন্তু আহি 2018 চনত সেই কমিটমেণ্টটো কৰিছিলোঁ যে মই ট্ৰেইনাৰ হ'ম, মই এজন মটিভেশ্যন স্পীকাৰ হ'ম। 18 চনত সেই কমিটমেণ্টটো আহিছিল। আৰু 2018 চনত সেই কমিটমেণ্টটো কৰাৰ পাছত 19-20লৈকে সেই কমিটমেণ্ট লেভেলটো বাঢ়ি বাঢ়ি গৈ থাকিল। আৰু যেতিয়া কমিটমেণ্ট লেভেলটো হাই হ'ল তেতিয়া মোৰ জীৱনত এটা অপৰচুনিটি আহিল যাৰ নাম আছিল লকডাউন। ন' ডাউট লকডাউনত ফাইনেন্সিয়েলি আই ৱাজ বিকাম জিৰ', আই ৱাজ লিটল বিট ডিপ্ৰেছড। বাট সেই লকডাউন লাইফৰ মোৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট। সেই লকডাউনত মই নতুন বস্তু শিকাৰ কাৰণে বহুত সুযোগ পাইছোঁ। সেই লকডাউনত মই NLP শিকিছোঁ, সেই লকডাউনত মই হিপ্নথেৰাপি শিকিছোঁ, সেই লকডাউনত মই বহুত বেছি কিতাপ পঢ়িছোঁ। তো যেতিয়ালৈকে মোৰ কমিটমেণ্ট লেভেলটো নাছিলে তেতিয়ালৈকে মই ইমান বেছি পঢ়াৰ, ইমান নতুন বস্তু শিকাৰ অপৰচুনিটি পোৱা নাছিলোঁ। বাট যেতিয়া লকডাউন আহি গ'ল, মোৰ তাত বেলেগ কামেই নাই, এটাই কাম আছিল, ঘৰত ৱাইফাইৰ কানেকশ্যন আছিল, নতুন বস্তু শিকা। তো লকডাউনত নিজক মেণ্টেলি, ইম'চনেলি ৰেডি কৰাৰ কাৰণে মই চান্স পাইছিলোঁ। আৰু তাৰ পাছত এটাৰ পাছত এটা বস্তু মই ভবাৰ দৰে হৈ আহি আছে। আৰু যেতিয়াই মই আৰু বেছি কমিটমেণ্ট লেভেল বঢ়াই দিওঁ, আৰু কিছু চেলেঞ্জেছ আহে। মই এইটো নকওঁ যে কমিটমেণ্ট লেভেল থাকিলে লাইফত চেলেঞ্জেছ নাহিব, আহিব। ময়ো জানো যে মোৰ লাইফতো আহিব। মই যিমান বেছি কমিটমেণ্ট কৰিম সিমান বেছি মোৰ লাইফত চেলেঞ্জেছ আহিব। বাট এই যিটো চেলেঞ্জেছ আহে নহয়, ইটছ এ অপৰচুনিটি। আৰু এই সময়ত আপোনাৰ এটিটিউডে বহুত ডাঙৰ কাম কৰে। আপুনি মোৰ লাষ্ট ভিডিঅ'ত চাগে পাইছে যে গ্ৰ'থ এটিটিউড আৰু ফিক্সড এটিটিউড। এই সময়ত যদি আপোনাৰ গ্ৰ'থ এটিটিউড আপোনাৰ লগত থাকে, আপোনাৰ তাত যেতিয়া চেলেঞ্জেছ আহিব, সি এনেকুৱা এটা অপৰচুনিটি লৈ আহিব য'ত আপুনি আৰু এটা ষ্টেপ জীৱনত আগুৱাই যাব পাৰিব। গতিকে কমিটমেণ্ট নোলোৱাকৈ একো কাম নকৰিব। আপোনাৰ যি হ'ব মন আছে, ডাজন্ট মেটাৰ। এইখন পৃথিৱীত প্ৰতিটো কাম কৰিব পাৰি। এইখন সাধাৰণ চুলি কাটি পেলাইও মানুহে কোটি টকা ইনকাম কৰি আছে। এজন মুচি যোনে জোতা বনায়, তেওঁ কোটি টকা ইনকাম কৰিব পাৰে। এইখন বিশ্ব ব্ৰহ্মাণ্ডত এনেকুৱা একো কামেই নাই যিটো কাম কৰি মানুহে কোটি টকা ইনকাম কৰিব নোৱাৰে, মানুহে বহুত বেছি ছাকচেছফুল হ'ব নোৱাৰে। প্ৰতিটো কাম কৰি পেলাই পাৰি, মাত্ৰ সেই কামটোত এটা হাই লেভেল অফ ডেডিকেশ্যনছ লাগে। ডেডিকেশ্যনছ থাকিলে প্ৰতিটো কাম পচিবল। তো আপুনি যিয়ে নকৰক কিয়, বাছ ডেডিকেশ্যনছ লেভেলটো বঢ়াওক আৰু সেই ডেডিকেশ্যনটোৰ লগত এটা গ্ৰ'থ এটিটিউড ৰাখিব। ডেডিকেশ্যন যেতিয়া আহিব, চেলেঞ্জেছ আহিব, আৰু সেইটো একচুৱেলি চেলেঞ্জেছ নহয়, সেইটো এটা অপৰচুনিটি যোনে আপোনাক ডিষ্ট্ৰাকশ্যনৰ পৰা গুচাই আপোনাক এটা ফিক্স পাথত লৈ আহিব, আৰু য'ৰ পৰা আপোনাৰ একচুৱেল ছাকচেছৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। চ' ডোন্ট বি লেট। হোৱাট এভাৰ ইউ ৱান্ট টু ডু, গ' ফৰ ইট, বাট গ' উইথ এ বিগ 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 কমিটমেণ্ট। কাৰণ সেইটোহে আপোনাৰ ব্ৰেইনত এটা মেণ্টেল পিকচাৰ বনায়, মেণ্টেল পিকচাৰটোহে
চুম্বকৰ দৰে কাম কৰে আৰু আপোনাৰ জীৱনলৈকে ভাল ভাল অপৰচুনিটিবিলাক ভাল ভাল মানুহবিলাক অনা আৰম্ভ কৰিব। যদি আপোনালোকে এই অপৰচুনিটিবিলাক কেনেকৈ আনিব পাৰি, কেনেকৈ হাই কমিটমেণ্ট লেভেল বনাব পাৰি আৰু কেনেকৈ নিজৰ ফ্ৰিকুৱেঞ্চি বঢ়াই পেলাই জীৱনত বহুত বস্তু এট্ৰেক্ট কৰিব পাৰি জানিব মন আছে, ফ্ৰীত শিকিব মন আছে, তেতিয়াহ'লে আপুনি তলত বা ওপৰত ক'ৰবাত এটা হোৱাটছআপ গ্ৰুপৰ লিংক পাব। হোৱাটছআপ গ্ৰুপটোৰ লিংকত গৈ পেলাই আমাৰ হোৱাটছআপ গ্ৰুপ জইন কৰিব। আমি এভৰি মান্থত কিছু ফ্ৰী ট্ৰেইনিং প্ৰভাইড কৰি থাকোঁ। আপুনি সেই ট্ৰেইনিংবিলাক ফ্ৰীতে এটেণ্ড কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে